পুনৰ আমাৰ অৰুণোদয় আঁচনি ধন আমাৰ একাউণ্টত সোমাব। তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। এইখনৰ পৰা আমি বহুত উপকৃত হৈছোঁ। আমাৰ নিজৰ মানে কিছুমান অভাৱবিলাক আমি পূৰণ কৰিব পাৰিছোঁ। সকলো সময়তে নিজৰ হাজবেণ্ডক মানে খুজিবলগীয়া নহয়। কিছুমান আমি নিজৰ সেই আঁচনি পইচা আমি টিউশ্যনৰ ফিজৰ পৰা আদি কৰি ল'ৰা ছোৱালী মানে বহুত মানে অভাৱখিনি মানে পূৰণ কৰিব পাৰিছোঁ মানে। তাৰ কাৰণে আমি বহুত মানে উপকৃত হৈছোঁ আৰু তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ। কি ক'ম, ভালেই কৰিছে আৰু একেলগতে 3 মাহতো দিছেই না, আকৌ দিম বুলি কৈছেই। আৰু তেওঁতো যিটো কৰিছে আমাৰ হিচাপে ভালেই কৰিছে। চব যিমান দেৰি আমি পাইছোঁ ইমান দিন ভালেই পাইছোঁ আমি আৰু ধন্যবাদ দিছোঁ আৰু যিমানটো আমাৰ কাৰণে কৰিছে ধন্যবাদ। বহুত আগবাঢ়ি আহিছে আমাক। ধন্যবাদ জনাম মুখ্যমন্ত্ৰীক। আমি যে আকৌ আঁচনি পাম এইটো আশা কৰি বহি আছোঁ। আমি উপকৃত হৈছোঁ। পইচাৰ কাৰণে আমাৰ বহুত কামত খাটে, বহুত কামত খটাওঁ। আমি কেতিয়াবা ঘৰত কিবা নাথাকে আনিবলৈ যাওঁ, মাইকী মানুহৰ হাতত পইচা চাব নাথাকে। সেইটো পইচা দি আমি কিবা কিবি আনিব পাৰোঁ, নিজৰ কামৰ বস্তু আনিব পাৰোঁ। সেইটোৱে আমি ভাবোঁ। আমাৰ ধন্যবাদ জনাইছোঁ আমি মুখ্যমন্ত্ৰীক। আমি অৰুণোদয় প্ৰথমৰ পৰাই পোৱা নাই আমি দুগৰাকী। তো আমি আশাবাদী যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ যোনে যোনে পোৱা নাই তেওঁলোকৰ ওপৰত অলপ চকু দিব। যেনেকৈ চবৰ মুখতে হাঁহি আহি আছে, ফুটি আহি আছে 3 আগষ্টত অৰুণোদয় পাব বুলি, সেই আশা আমিও কৰোঁ, আমি পাম বুলি। ধন্যবাদ। অৰুণোদয় আঁচনিৰ বিষয়ে মানে মই পোৱা নাই অৰুণোদয় আঁচনি। হিমন্ত ডাঙৰীয়া ছাৰক মানে এতিয়া ক'ব খুজিছোঁ যে চবে যেনেকৈ পাইছে মই সেইটো আঁচনি পাবলৈ। মই এপ্লাই এবাৰ কৰিছিলোঁ আৰু কৰা নাই। এতিয়া আকৌ হিমন্ত ছাৰে দিয়ে এপ্লাই কৰিবলৈ নিশ্চয় কৰিম।